মই এটা কঁঠাল লৈছোঁ। প্ৰথমতে কঁঠালটো মই কাটি ল'ম। যিহেতু কঁঠালত বহুত এটা থাকে, গতিকে মই কঁঠালটো কাটোতে অলপ খোৱা তেল ব্যৱহাৰ কৰিম। প্ৰথমতে তেল মই এনেকৈ হাতত সানি ল'লোঁ। মই দুখনমান এনেকৈ পেপাৰ লৈছোঁ। পেপাৰবিলাক অলপ কাটি ল'ম। এনেকৈ মই লৈছোঁ। মই কঁঠাল কটাৰ সময়ত পেপাৰখিনি মোৰ প্ৰয়োজন হ'ব। এতিয়া লৈছোঁ 1 বাটি পানী। এনেকৈ এটা ডাঙৰ সাইজৰ বাটিত মই আধা পানী লৈছোঁ আৰু ইয়াতে দিম অলপমান হালধিৰ গুড়ি। এতিয়া মই দিলোঁ হালধিৰ গুড়ি। এতিয়া এখন কটাৰী লৈছোঁ। কটাৰীখনতো মই একেদৰে তেল সানি ল'ম। এতিয়া আহক কঁঠালটো কাটো। এনেকৈ এঠা ওলাইছে। মই এনেকৈ পেপাৰখন লৈছোঁ, তেলত দিবলৈ লৈছোঁ। এতিয়া এঠাখিনি মই এনেকৈ লৈ ল'ম। একেদৰে মই পেপাৰেৰে এঠাখিনি এৰাই ল'ম। তাত আকৌ অকণমান তেল সানি ল'ম। কটাৰীটো অকণমান তেল সানি ল'লোঁ মই। এতিয়া মই এইবিলাক সৰু সৰু পিচ কৰিম, দীঘলে দীঘলে। গোটেইখিনি মই এনেকৈ পিচ কৰি ল'ম। এতিয়া মই বাকলি গুচাবলৈ সহজ হ'ব। এতিয়া মই কঁঠালখিনি এনেকৈ সৰু সৰুকৈ পিচ কৰি ল'লোঁ। এতিয়া মই বাকলিবিলাক গুচাই ল'ম। এতিয়া বাকী মাজৰখিনিও মই কাটি ল'ম। অকল এই পৰ্চনটোহে মই ব্যৱহাৰ কৰিম ৰান্ধোতে। এনেকৈ গোটেইখিনি মই কাটি ল'ম। কঁঠালখিনি মোৰ বাকলি গুচোৱা হৈ গ'ল। এতিয়া মই যিখিনি হালধিত হালধি দি পেলাই মই ৰাখিছিলোঁ, বাকলি গুচোৱা কঁঠালখিনি মই সৰু সৰুকৈ কাটি ল'ম। কঁঠালখিনি কাটোতে মই ডিছপ'জেলে ব্যৱহাৰ কৰিছিলোঁ, কাৰণ যিহেতু কঁঠালত এটা থাকে, তো মই সৰু সৰুকৈ কাটি ল'ম। এইখিনি চাইজত মই কাটি ল'লোঁ। পানীত হালধি দিয়াৰ কাৰণ হ'ল, কঁঠালখিনি যেতিয়া মই কাটিছিলোঁ দেখিছে নহয়, কটাৰ পিছত এনেকৈ ৰঙা পৰি গৈছে। হালধি পানীত অলপ মই থোৱাৰ পিছত একদম চকচকীয়া হৈ যাব। মই 15 পৰা 20 মিনিটমান এনেকৈ হালধি পানীত ৰাখি দিম। মোৰ কঁঠালখিনি কটা হৈ গ'ল। তো এতিয়া 15 পৰা 20 মিনিট মই এনেকৈ ৰাখি দিম হালধি পানীত। তাৰপিছত ভালকৈ ধুই পেলাই আকৌ মই এইখিনি বইল কৰি ল'ম। এতিয়া 15 মিনিট মই জিকাই ৰাখিছিলোঁ। এতিয়া এইখিনি মই উঠাই ল'ম। এতিয়া বহুত চাফা হৈ আহিছে। এতিয়া মই এইখিনি বইল কৰি ল'ম। মই এইখিনি বইল কৰাৰ আগতে আকৌ এবাৰ ধুই ল'ম। মই কেৰাহী এটাত এনেকৈ পানী লৈছোঁ। পানীত মই অকণমান নিমখ দিছোঁ। এতিয়া কাটি লোৱা কঁঠালখিনি মই অকণমান বইল হ'বলৈ দিম, কিন্তু একেবাৰে গলগলীয়া নকৰোঁ। অলপ ডাঠ ডাঠ থাকোঁতে মই এইখিনি নমাই ল'ম। এইখিনি বইল কৰোঁতে অকণমান হালধি দিব লাগিব। অলপ কম পৰিমাণত দিছোঁ মই। এতিয়া মই এনেকৈ ছাগলীৰ মাটি লৈছোঁ একডোখৰ। এইখিনি মই সৰু সৰুকৈ কাটি ল'ম। মাটিখিনি মই একেদৰে বইল কৰি ল'ম অকণমান হালধি দি পেলাই। তো কঁঠালখিনি মই বইল হৈ আহিছে, সেইখিনি মই প্ৰথমতে নমাই ল'ম।
মই একেবাৰে বইল কৰা নাই, এয়া অলপ ডাঠ আছে। এইখিনিতে মই কঁঠালখিনি নমাই লৈছোঁ। এতিয়া মাটিখিনি মই একেদৰে বইল কৰি ল'ম। দিছোঁ অকণমান নিমখ আৰু দিছোঁ অকণমান হালধি। ইয়াতে মাটিখিনি মই বইল দিম। কণীৰে ঢাকি দিলোঁ আৰু মই 5 মিনিটমান বইল কৰিম মাটিখিনি। মোৰ মাটিখিনিও বইল হৈ গৈছে, এইখিনি এইবাৰ নমাই ল'ম। মাটিখিনি এইবাৰ নমাই লৈ মই এইখিনি আকৌ দুবাৰমান ভালকৈ ধুই ল'ম। কঁঠালখিনি মোৰ বইল হৈ গৈছে, মাংসৰ মটীয়াখিনিও মই বইল কৰি লৈছোঁ। এতিয়া আহক বাকী ইনগ্ৰিডিয়েণ্টখিনি ৰেডি কৰি লওঁ। ইয়াতে মই 2টা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু লৈছোঁ ফোৰণত দিয়াৰ কাৰণে গৰম মছলা, 2টা ইলাচি, 2টা লং, অলপ দালচেনি আৰু এখন তেজপাত। ইয়াতে লৈছোঁ মই আদা নহৰু পেষ্ট, হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি আৰু লাগিব ৰান্ধিবলৈ খোৱা তেল। তো আহক মই এতিয়া আৰম্ভ কৰোঁ। কেৰাহী গৰম হৈ আহিছে। প্ৰথমতে মই ইয়াতে তেল দিলোঁ। তেল গৰম হৈ আহিছে, প্ৰথমতে মই কঁঠালখিনি ভাজি ল'ম। মই 2 ভাগত কঁঠালখিনি ভাজি ল'ম। কঁঠালখিনি ভজা হৈ গৈছে, এইখিনি মই নমাই ল'ম প্ৰথমতে। বাকী থকা কঁঠালখিনি মই একেদৰে ভাজি ল'ম। কঁঠালখিনি ভজা হৈ গৈছে, মই নমাই ল'ম। মই আৰু ইয়াতে তেল নিদিওঁ, এই তেলতেই মই প্ৰথমতে গৰম মছলাখিনি দি দিম। ইয়াৰ পিছত মই ইয়াতে দি দিম পিঁয়াজখিনি, কাটি লোৱা পিঁয়াজখিনি মই অকণমান ভাজি ল'ম। নিমখ মই পিঁয়াজটো হাই ফ্লেমতে ৰাখিছোঁ। পিঁয়াজখিনি ভজা হৈ গৈছে, এবাৰ মই ইয়াতে আদা নহৰু পেষ্ট এইখিনি অকণমান ভাজি ল'ম। আদা নহৰুখিনি ভজা হৈ গ'ল, এবাৰ মই শুকান মছলাখিনি দি দিম ইয়াতে। জিৰা গুড়ি 1 চামুচ, আদা চামুচ, জলকীয়া গুড়ি আধা চামুচ। মছলাখিনি মই ভজা হৈ গৈছে, এইবাৰ মই ইয়াতে দিম বইল কৰি লোৱা মছলাখিনি। অকণমান ভাজি লওঁ এইখিনি। মচি দিওঁ আৰু ঢাকনি ঢাকি দিওঁ। অকণমান মিডিয়াম ফ্লেমত ৰাখিলোঁ। অলপ এইখিনি মই ভাজি দিলোঁ।
ভাজি লোৱা কঁঠালখিনি পিঁয়াজটো মই ৰাখি কাটিলোঁ লগাই দিলোঁ কঁঠালখিনি ভিজি আহিছে মই একো পানী নাৰাখোঁ অকণমান একটু পানী কৰিম গতিকে আৰু অলপ ভাজি নাৰাখি মই গেছটো হাই ফ্লেমত ৰাখিছোঁ ৰেচিপিটো ৰেডি হৈ গৈছে শেষত মই ইয়াতে গৰম মছলা দি ল'ম আমাৰ কঁঠালৰ ৰেচিপি একেবাৰে পৰিৱেশনৰ কাৰণে ৰেডি